হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেল যোৰহাটৰ ছোৱালীলৈ আপোনালোকক সকলোকে স্বাগতম। আজি মই ৰৈ যোৱা ভাতেৰে বনোৱা এটা টেষ্টি ৰেচিপি শ্বেয়াৰ কৰিম। ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলত নতুন হ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। চাওঁচোন আহক ভিডিঅ'টো তেন্তে। এটা কণী ভাঙি নিমখ আৰু জালুক অকণমান দি ভালকৈ ফেটি ল'লোঁ। এতিয়া কেৰাহীত তেল গৰম কৰি ডিমকেইটা ভুজিয়া বনাই উঠাই ল'লোঁ। অকণমান মিঠাতেল দি মিহিকৈ কটা পিঁয়াজ এটা অলপ ভাজি ল'লোঁ। তাত আধা চামুচ হালধি দিলোঁ, আধা চামুচ ৰেড চিলি, আধা চামুচ মিট মছলা, অলপ ধনিয়া পাউডাৰ আৰু অলপমান গৰম মছলা দিলোঁ। এতিয়া তাতে ভাতখিনি দি দিলোঁ, সোৱাদ অনুসৰি নিমখ দিলোঁ আৰু ভুজিয়াখিনি দি লৰাই দিলোঁ। এতিয়া ভাজি অলপ ভাজি থোৱা পিঁয়াজখিনি দি নমাই দিলোঁ। ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।